শোণিতপুৰৰ পৰা আহিছোঁ খেলিবলৈ আহিছোঁ এথলেটিক্সত। কি খেলি আছে এইটো? মই যোৱাকালি আছিলে মোৰ ৰানিং আছিলে 100 মিটাৰ, তাত 4 পজিশ্যনত আছিলোঁ। তাৰপাছতে আজি আছে ডিছকাছ আৰু জেভলিং আছে। ইমানখিনিয়ে খেলোঁ, চেষ্টা কৰিছোঁ আগলৈকো ভালকৈ কৰিম বুলি চেষ্টা কৰি ওলাই আহিছোঁ। কি হয়। কিমান চনৰ পৰা খেলি আছে? মই 20ৰ পৰা খেলি আছোঁ। হয়, 2020ৰ পৰা খেলিছোঁ। গুৱাহাটীত খেলিলোঁ, যোৰহাটত খেলিছোঁ, তাৰপাছতে এইবাৰ ইয়ালৈ আহিছোঁ। এনেই আমাৰ শোণিতপুৰত খেলিছোঁ, জামুগুৰি শোণিতপুৰত এনেকৈ সকলোতে খেলা হৈছে বাৰু বহুতখিনিয়েই, কিন্তু পাইছোঁ জানো এবাৰ কি হ'ব, চেষ্টা কৰিম আৰু 2টা ইভেণ্ট আছে খেলিবলৈ। ইমানেই ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত মৰম পাইছোঁ। খোৱা বোৱাৰ থকাৰ কোনো অসুবিধা নাই পোৱা, ব্যৱহাৰ পাতি সকলো ফালৰ পৰা ভাল পাইছোঁ আৰু মানে ভাল লাগিছে আৰু কোকৰাঝাৰ ভাল লাগিছে। আমি প্ৰথম আহিছোঁ কোকৰাঝাৰ, এনে খোৱা বোৱা গোটেইখিনি ভাল পাইছোঁ, পৰিপাতি চব মানে ডিচিপ্লিন হৈ আছে, বহুত ভাল লাগিছে। থেংক ইউ। মই গুৱাহাটী মেট্ৰৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে, বিশেষকৈ কোকৰাঝাৰ 2000 চনটো হৈছিলে তেতিয়াও ভাল লাগিছিলে। তেতিয়া অলপমান গাঁৱৰ পৰিৱেশটো আছিলে, আজিকালি অকণমান সেই বস্তুটো কমিছে, অলপ টাউনীয়া পৰিৱেশটো আহিছে আৰু তথাপিতো ভাল লাগিছে। যিখিনি তেখেতলোকে আমাক সেৱা শুশ্ৰূষা কৰিছে সঁচাকৈ খুব মানে আদৰণীয় মানে। আৰু যেতিয়া 2000 চন হৈছিলে তেতিয়া আমাৰতো গোটেই অল আছামৰ পৰা আহি থাকে ন, আমি ইয়াৰ পৰাই আমি বহুত ডিচিপ্লিন আমি তেতিয়া শিকিছিলোঁ, ভাল লাগিছে। এতিয়াও আজিও ভাল লাগিছে, তেখেতলোকে যিখিনি আমাক যিমানখিনি পাৰিছে আতিথ্য গ্ৰহণ দিব পাৰিছে সেইখিনি সঁচাকৈ ভাল লাগিছে। ভাল লাগিছে। মই এতিয়া 60 গ্ৰুপত খেলি আছোঁ বৰ্তমান। পজিশ্যন নাই পোৱা, পজিশ্যন পোৱা মানে কি আজি মই 4 বছৰমান অহাই নাই ফিল্ডত, আকৌ এইবাৰ প্ৰথম আহিছোঁ। মোৰ মানুহজন কামৰূপ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটেৰী হয়, শৰৎচন্দ্ৰ গগৈ। মই 96ৰ পৰা খেলিছোঁ, 96ৰ পৰা খেলি আছোঁ। নেশ্যনেল আগতে গৈছোঁ, আজি বহুত বছৰ 10 বছৰমান মই যোৱা নাই। তাৰমানে যাম বুলিও যাব নোৱাৰি, কিছুমান ঘৰুৱা সমস্যা থাকে সেইকাৰণে যোৱা নাই। এতিয়া ডিষ্ট্ৰিক্ট আজি 4 বছৰমান খেলিব আহিছোঁ। শ্বৰ্ট ফৰ্ম মাৰিলোঁ, পোৱা নাই, কিন্তু যিটো কৰিছোঁ ভাল কৰিছোঁ আৰু মানে ফাউল হোৱা নাই কিবা। ডিছকাছ খেলিলোঁ, এতিয়া শ্বৰ্ট ফুটো হ'ব 60ৰ। ভাল লাগে, স্বাস্থ্য পাতি ঠিকে আছে, খালি ভৰিবোৰ বিষ হয় আৰু মাজে মাজে, কিন্তু খেলা নাম তাৰমানে কি আমাৰ ইয়াত প্ৰাইজ পোৱাটো ডাঙৰ কথা নহয়। আজি যে আমি 32খন জিলাৰ পৰা যে আমি সকলোখিনি আহিছোঁ, সেই মানুহখিনি এটা মানে প্ৰীতি ভোজৰ নিচিনাকৈ খাইছোঁ, আৰামত আছোঁ, ফূৰ্তি কৰিছোঁ, হাঁহিছোঁ কৰিছোঁ, আমাৰ সেইটোৱে মানে বহুত বয়স বঢ়াই দিয়াৰ নিচিনা লাগে মানে, সেইটো একদম সত্য কথা। আৰু আজি খেলিবলৈ ওলাইছোঁ কাৰণে আজি ধৰি লওক আমি ৰাতিপুৱা সোনকালে শুইছোঁ, জগিং কৰিছোঁ, দৌৰিছোঁ, কিবা কৰিছোঁ, নহ'লেতো শুই থকা যায়। সেই মোক খেল আছে আজি যাওঁ দে এনেকুৱা বুলি, আচলতে সেইখিনিয়ে আমাক বহুতখিনি স্বাস্থ্যৰ কাৰণে বহুত ভাল এটা দৰৱ হৈ পৰিছে আমাৰ ইয়াত যিখিনি আমি কৰিছোঁ। তাৰমানে ইয়াত কি এতিয়া মোৰ 60 বছৰ, 90 বছৰ আহিছে, 80 বছৰ আহিছে, তেখেতলোকক চাই আমি বহুত য়ং, তেখেতলোকে আমাতকৈ বেছিহে জোৰ আছে যিটো দেখিছোঁ, সেইটো কাৰণেই ভাল লাগে। কাৰণ আজি আমি 60 ইয়াৰ্ছ, আমাতকৈ তলৰখিনিয়েতো আমাক দেখি অকণমান 60 ইয়াৰ্ছৰ মানুহ আহিছে, 80 ইয়াৰ্ছৰ আহিছে, আমি কিয় নোৱাৰিম, সেইটো বস্তুহে লাগে আচলতে। কিন্তু আমাৰ বিশেষকৈ স্বাস্থ্যটো আমাৰ উন্নত হৈ থাকক, আমাৰ সেইটো কাৰণেহে আমি কিন্তু আমাৰ আজি মই ফাৰ্ষ্টে পালোঁ। ইয়াত কিন্তু আমাৰ এইখন চাৰ্টিফিকেটে কোনোবাই চাকৰি কৰিছে, কোনো এটা প্ৰমোশ্যন একো সহায় নকৰে, জাষ্ট আমাৰ স্বাস্থ্যটো উন্নতৰ কাৰণে আমি সকলো ইয়াত গোট খাইছোঁ। ওলক আৰু ৰাইজ ওলক আছে বহুত ৰাইজ, ভাল লাগে। খেলপথাৰ মানে কি আৰু একদম সকলোৱে দিলবোৰ খোলা, যাকে তাকে আমি কিবা কিবি ক'ব পাৰোঁ, ভাল লাগে, হাঁহি ধেমালি কৰি কটাও, বিৰাট ভাল লাগে মানে। মইতো বেছি অলপ ৰঙিয়ালে, চবেই গমেই পায়, চিঞৰ বাখৰ কৰি থাকোঁ, ভাল লাগে। ঠিক আছে, ধন্যবাদ। খুব ধুনীয়া হৈছে, ধুনীয়া হৈছে, সেইটোৱে ভাল লাগিছে, পৰিৱেশটো ভাল লাগিছে আমাৰ।